নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজিৰ ভিডিঅ'ত থাম্বনেইলৰ টাইটেলখন চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিঅ'টো কেনেকুৱা এটা টপিকৰ ওপৰত হ'ব গৈ আছে। ঠিক আছে, তো বন্ধুসকল এয়া চাওক, পিছফালে যদি মই এনেকৈ ক্লিক কৰি দিওঁ, আপোনালোকে চাওক চেঞ্জ হৈ গৈছে মোৰ বেকগ্ৰাউণ্ড। এনেকৈ দিলে আৰু চেঞ্জ হৈ গৈছে। তো এনেকৈ মই যি ইচ্ছা সেই লগাই দিব পাৰোঁ মোৰ ভিডিঅ'ত। তো আপোনালোকে যদি এনেকৈ ভিডিঅ' এডিটিং কৰিব বিচাৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে। এটা কথা মনত ৰাখক বন্ধুসকল, আপোনাৰ ভিডিঅ'ৰ বেকগ্ৰাউণ্ডটো যিমানে এটা প্ৰফেচনেল লেভেলৰ হ'ব, যিমানে ষ্টেণ্ডাৰ্ড হ'ব, সিমানে আপোনাৰ ভিডিঅ'টোৰ মানুহে মানে চাই বেছি ভাল লাগিব। বেকগ্ৰাউণ্ডটোত যদি আপোনালোকৰ কাচৰা মাচৰাতে ভৰ্তি কৰি ৰাখে, আপোনালোকে যি টি বস্তু উঠাই থাকে, তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো মানুহে কেতিয়াও নাচাব। বেকগ্ৰাউণ্ডটো দেখিয়ে আপোনালোকৰ ভিডিঅ'টোত গম পাব যে আপোনালোকৰ ভিডিঅ'টো কিমান দম আছে, কিমান কি শিকিব পাৰিব সেই ভিডিঅ'টোত। আপোনালোকৰ যিটো বেকগ্ৰাউণ্ড আছে সেই বস্তুখিনি চায়ে বহুত মানুহে 90% মানুহে ভিডিঅ'বিলাক স্কিপ কৰি দিয়ে। তো গতিকে আপোনালোকৰ ভিডিঅ'ৰ বেকগ্ৰাউণ্ডটো যদি আপোনালোকে ভালকৈ লগাব বিচাৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আপোনালোকে। মই কেনেকৈ এনেকৈ এটা চুটকি মাৰি এটা ক্লিক কৰি কেনে আপোনালোকৰ এনেকুৱা বেকগ্ৰাউণ্ডবিলাক চেঞ্জ কৰাই থাকিব পাৰোঁ। আপোনালোকে দেখি আছে স্ক্ৰীনত। এই বস্তুখিনি কিন্তু আচলতে মোৰ নহয়, মই এডিটিং কৰিহে এনেকুৱাকৈ বেকগ্ৰাউণ্ড লগাই দিছোঁ। ঠিক আছে, অৰিজিনেল বস্তুটো আপোনালোকে দেখি আছে চাইডত মই লগাই দিছোঁ। অৰিজিনেলি কিন্তু মই ৰেকৰ্ডিং কৰিছোঁ সেই গ্ৰীণ স্ক্ৰীনখনৰ ওপৰতে। আপোনালোকক বহুত বেছি বস্তুৰ প্ৰয়োজন নালাগে, জাষ্ট মই নিচিনাকৈ এখন গ্ৰীণ স্ক্ৰীন আনিলে হ'ল। বহুত কম দামত পায়, ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিলে আপোনালোকে পাই যাব মাত্ৰ 200 পৰা 220-30 টকাৰ ভিতৰত আপোনালোকে পাই যাব। ইমান বেছিও দাম নহয়। গতিকে বন্ধুসকল, বেকগ্ৰাউণ্ড এটা কিমান ইম্পৰ্টেণ্ট এটা ভিডিঅ'ৰ কাৰণে আপোনালোকে নিশ্চয় বুজি পাইছে ইতিমধ্যে। ঠিক আছে, তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মই সদায় লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু বন্ধুসকল, আমাৰ ভিডিঅ'বিলাকৰ পৰা যদি আপোনালোকে কিবা শিকি আছে বা শিকিব পাই আছে তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, সকলোকে শিকাৰ সুযোগ দিয়ক। ঠিক আছে, তো বন্ধুসকল তেতিয়াহ'লে বলক মই মোবাইল স্ক্ৰীনত আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বুজাই দিম যে কেনেকৈ মই এনেকৈ এডিট কৰিব পাৰোঁ, বা আপোনালোকেও কেনেকৈ এডিট কৰিব পাৰিব। এই ভিডিঅ'টো চোৱাৰ পৰা আপোনালোকে সম্পূৰ্ণ বুজি পাব। ঠিক আছে, বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। তো এয়া চাওক, মই মোবাইল স্ক্ৰীনটো আপোনালোকৰ সন্মুখত লগাই দিছোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, এনেকৈ ভিডিঅ' এডিটিং কৰাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব। যিকোনো এপ্লিকেশ্যনতে পাৰিব। মই যিটো এপ্লিকেশ্যন ইউজ কৰোঁ সেইটো হৈছে ইউকাট ভিডিঅ' এডিটৰ। ঠিক আছে, আপোনালোকে প্লে ষ্টৰত পাই যাব। এইটো হৈছে মোৰ এপ্লিকেশ্যন, যিটো ভিডিঅ' মই এডিটিং কৰোঁ। তো আপোনালোকে প্লে ষ্টৰত গৈ এনেকুৱা এটা এপ্লিকেশ্যন আপোনালোকে যিহত কমফৰ্ট হয় আৰু আপোনালোকে বহুতকেইটা এপ্লিকেশ্যন পাব ভিডিঅ' এডিটিং কৰাৰ কাৰণে। আপোনালোকে জাষ্ট এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব। মোৰ সম্ভৱ যিখিনিয়ে নতুনকৈ আহিছে ইউটিউবত, মই ভাবোঁ যে ইউকাট এনেকুৱা এটা এপ্লিকেশ্যন যিটোত মানে সকলোৱে বুজি পাব কেনেকৈ এডিটিং কৰিব লাগে। গতিকে আপোনালোকে যদি এইটো ডাউনলোড কৰিব বিচাৰে, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ কিনে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, এইটো ইউকাট ভিডিঅ' এডিটৰটো এনেকুৱা এটা সহজ এপ্লিকেশ্যন যে নতুনকৈ অহা ইউটিউবাৰবিলাকো বা যিসকলে ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক ৰিলচ বনায়, সেই ৰিলচবিলাক এডিটিং কৰাৰ কাৰণে, ভিডিঅ' এডিটিং কৰাৰ কাৰণে এই এপ্লিকেশ্যনটোত কৰি বাকী বেলেগ এপ্লিকেশ্যনবিলাক বহুত টান বুলি ভাবোঁ মই, কাৰণ এইটো বহুত বেছি সহজ এডিটিং কৰিব পাৰি। তো বলক তেতিয়াহ'লে মই ইউকাটটো অপেন কৰি দেখাই দিছোঁ আপোনালোকক। ঠিক আছে, এইটো অপেন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। তলত দেখা পাইছে আপোনালোকে প্লাছ চিনৰ আইকন আছে, সেই প্লাছ চিনৰ আইকনত আপোনালোকে ক্লিক কৰি দিয়ক। ঠিক আছে, তো ইয়াতে নিউ প্ৰজেক্টত আপোনালোকে ক্লিক কৰক, কাৰণ আপোনালোকে নতুনকৈ ভিডিঅ' এটা এডিটিং কৰিব। আপোনালোকে প্ৰথমতে নিউ প্ৰজেক্টত ক্লিক কৰি দিয়ক। নিউ প্ৰজেক্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক ডাইৰেক্ট গেলেৰীত লৈ যাব। তো এতিয়া গেলেৰীত প্ৰথমতে গৈ কেনে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে চিলেক্ট কৰিব লাগিব যে বেকগ্ৰাউণ্ডত আপোনালোকে কি ৰাখিব। ঠিক আছে, তো বেকগ্ৰাউণ্ডত কি ৰাখিব আপোনালোকে বুলি ক'লে, মই যিটো মোৰ অৰিজিনেল বেকগ্ৰাউণ্ড সেইটোতো মই লগাই দিব নোৱাৰোঁ, কাৰণ মই গ্ৰীণ স্ক্ৰীনত ৰেকৰ্ডিং কৰি আছোঁ। মই যিটো লগাম সেইটো মই প্ৰথমতে চিলেক্ট কৰি ল'ম। ঠিক আছে, তো মই এইটো লগাম, তো এইটো মই চিলেক্ট কৰি ল'লোঁ। ঠিক আছে, তো এইটোৰ লেংথটো আছে মাত্ৰ 31 ছেকেণ্ড। মোৰ ভিডিঅ'টো হ'ব 14-15 মিনিটৰ, 20 মিনিটৰ ভিডিঅ', কমেও 4-5 মিনিট বা 10 মিনিটৰ ভিডিঅ'। তো এতিয়া মই কি কৰিম, এইটোত মই ক্লিক কৰি দিম। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ওপৰত চাব বহুতখিনি অপশ্যন। এইটোত চাব আপোনালোকে এই বস্তুটো মই যিটো চিলেক্ট কৰিছোঁ, এই চিলেক্ট কৰা পৰ্চনখিনিত মই এবাৰ ক্লিক কৰি দিম। ঠিক আছে, এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে চাব আপোনালোকে এইটো বৰ্ডাৰটো অৰেঞ্জ কালাৰৰ হৈ গৈছে। তো এতিয়া কি কৰিব, ইয়াতে চাব আপোনালোকে এইবিলাক বহুতখিনি অপশ্যন দিছে। ইয়াতে এটা আপোনালোকে কপি অপশ্যন পাব। এই কপিটো, এই কপি অপশ্যনটোত আপোনালোকে বাৰ বাৰ যেতিয়া কপি কৰি থাকিব, সেই 31 ছেকেণ্ড কোডটো আপোনাৰ কপি হৈ ভিডিঅ'টো দীঘল হৈ যাই থাকিব। মই দেখাই দিছোঁ আপোনালোক। ঠিক আছে, তো মই এইটো কপি কৰি দিলোঁ। এয়া চাওক, এতিয়া মোৰ 1 মিনিট 2 ছেকেণ্ডৰ হৈ গ'ল। আৰু এবাৰ কপি মাৰি দিছোঁ, 1 মিনিট 33 ছেকেণ্ডৰ হৈ গ'ল। আৰু এবাৰ কপি মাৰি দিছোঁ, 2 মিনিট পাৰ হৈ গ'ল। আৰু এবাৰ কপি মাৰি দিছোঁ। ঠিক আছে, তো এনেকৈ আপোনালোকে কি কৰিব,
কপি কৰি এইটো আপোনাক যিমান মিনিটৰ লাগে আপোনালোকে সেইটো কৰি ল'ব ঠিক আছে তো এতিয়া চাব মই প্ৰথমৰ পৰা দেখাই দিছো এতিয়া মই সম্পূৰ্ণ মোৰ ষ্টাৰ্টিং পইণ্টত আহি গলো এতিয়া মই কি কৰিম ওপৰত দেখা পাব আপোনালোকে এই বস্তুখিনিত ইয়াতে এটা দেখা পাব আপোনালোকে পিআইপি বুলি অপচন দেখা পাব এইটো পিআইপি এই পিআইপিত আপোনালোকে এবাৰ আৰু ক্লিক কৰি দিয়ক পিআইপি হৈছে আপোনালোকৰ যিটো লেয়াৰ আপোনালোকে যিটো অৰিজিনেল ভিডিঅ' ৰেকৰ্ডিং কৰিছে সেইটো এতিয়া ইয়াত আনিব লাগিব কেনেকৈ আনিব আপোনালোকে পিআইপিত ক্লিক কৰিব লাগিব পিআইপিত যেতিয়া ক্লিক কৰিব তেতিয়া ইয়াতে চাওক মই যিটো ভিডিঅ' ৰেকৰ্ডিং কৰিছো সেই ভিডিঅ'টোত মই ক্লিক কৰি দিম এইটো সম্পূৰ্ণ ভিডিঅ'টো দেখাই দিছো মই ঠিক আছে তো এইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে অকমান এইটো চিনত টানি পেলাই ৰাইট সাইডৰ তলৰ কৰ্নাৰটো টানি পেলাই আপোনালোকে কি কৰিব পাৰিব এইটো অলপ ডাঙৰ কৰি ল'ব পাৰিব ঠিক আছে এতিয়া স্ক্ৰীনত দেখা পাইছে আপোনালোকে এইটো বাহিৰৰ ফালে মোৰ যিখিনি নালগা বেকগ্ৰাউণ্ড গ্ৰীণ স্ক্ৰীনৰ বাহিৰখিনি মই এতিয়া কাটি দিম কেনেকৈ কাটি দিম এইটো তলত চাব ইয়াতে ক্ৰপৰ অপচন আছে এই ক্ৰপৰ অপচনত মই এবাৰ ক্লিক কৰি কেনে এইটো কাটি দিম তো এতিয়া চাওক মই এনেকৈ ধুনীয়াকৈ ৰাইট সাইডৰ পৰা টানি দিলো লেফট সাইডৰ পৰা টানি দিলো এতিয়া ক্ৰপ হৈ গ'ল মই ৰাইট সাইডত ক্লিক কৰি দিলো তো বাহিৰা নালাগা বস্তুখিনি মোৰ যিখিনি নালাগে অনলি গ্ৰীণ স্ক্ৰীনখিনি মই ৰাখি থৈ দিলো ঠিক আছে তো এইটো আকৌ মই অলপ জুম কৰি কেনে মই ৰাইট সাইডৰ কৰ্নাৰত বহাই দিলো এনেকৈ ধুনীয়াকৈ প্লেস কৰি দিলো ঠিক আছে তো এনেকৈ ধুনীয়াকৈ মই ইয়াতে ৰাইট সাইডৰ কৰ্নাৰত বহাই দি লগাই থৈ দিলো ঠিক আছে তো এইটো লাগি গ'ল এতিয়া কি কৰিম মোৰ যিখিনি মোৰ অৰিজিনেল হয় সেইখিনি মই ৰাখিম কৰ পৰা মানে মই কথাখিনি কৈ আছো সেইখিনি ৰাখিম তো সেইখিনি মই এনেকৈ চাই আছো তো ইয়াৰ পৰা সাপোজ মোক মানুহটো দেখা দিছে ঠিক আছে তো মই ইয়াৰ পৰা কি কৰিম এই বস্তুখিনি মই ইয়াতে ওপৰৰ যিখিনি মোৰ গ্ৰীণ স্ক্ৰীনৰ ভিডিঅ' আছে সেই ভিডিঅ'টোত মই এবাৰ ক্লিক কৰি দিম সেই ভিডিঅ'টোত এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে চাব আপোনালোকৰ ভিডিঅ'টোত এনেকৈ বৰ্ডাৰটো বগা কালাৰৰ হৈ গৈছে তেতিয়া গম পাব যে আপোনালোকৰ ভিডিঅ'টোত ক্লিক হৈ আছে ঠিক আছে তো এতিয়া কি কৰিব আপোনালোকে ইয়াতে গৈ কেনে যিটো আছে এই যে ক্ৰমা অপচন আছে এইটো ক্ৰমা অপচন সেই ক্ৰমা অপচনটোত আপোনালোকে ক্লিক কৰি দিয়ক তাৰ আগত আপোনালোকে ভিডিঅ'টো যদি অলপমান আকৌ বেছি ধুনীয়া কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো অলপমান ফিল্টাৰটো এডিট কৰি লওক যেনেকুৱা ধৰক মই অলপমান এডিট কৰি দিওঁ মোৰ হেৰিটো কাৰণ মোৰ ইমান কোৱালিটি ভাল নহয় ভিডিঅ'ৰ আপোনালোকে গমে পায় মই অলপ এডিটিং কৰি দিব লাগে তো এতিয়া কি কৰিব আপোনালোকে ইয়াতে আছে ফিল্টাৰ অপচনটো এই ফিল্টাৰ অপচনটোত আপোনালোকে ধুনীয়াকৈ এবাৰ ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়ে আপোনালোকে ৰাইট সাইডত দেখা পাব এডজাষ্ট আছে এডজাষ্ট কৰি দিয়ক এইটো এতিয়া মই অলপমান ব্ৰাইটনেছটো বঢ়াই দিম ঠিক আছে ব্ৰাইটনেছটো মই 20 মান কৰি দিম 20 কৰি দিলো কন্ট্ৰাষ্টটো মই অলপ বঢ়াই দিলো কন্ট্ৰাষ্টটো মই 10 মান কৰি দিলো ঠিক আছে তো মই TINT টো অলপ বঢ়াই দিম কাৰণ যাতে মানুহটো অলপমান দেখিবলৈ ধুনীয়া হৈ যায় ঠিক আছে তো স্যাচুৰেশনটো অলপমান বঢ়াই দিম মই 5ত ৰাখি দিম কাৰ্ভটো মই অলপমান ওপৰৰ ফালে লৈ যাম যাতে বেকগ্ৰাউণ্ডটো মোৰ অলপমান বেছি ধুনীয়া হয় ঠিক আছে তো এনেকুৱাকৈ মই অলপমান কাস্টমাইজেশ্যন কৰি দিলো এইটো কৰি দি ৰাইট সাইডত ক্লিক কৰি দি মই অলপমান জুম কৰি লম ইয়াক ঠিক আছে যাতে স্ক্ৰীনখনত ফিট হৈ যায় তো এতিয়া চাওক মোৰ ফিট হৈ গৈছে আৰু মানুহটো দেখিবলৈ ধুনীয়া হৈছে আৰু মোৰ বেকগ্ৰাউণ্ডটো যিটো আছে সেইটো মোৰ এতিয়া ধুনীয়া হোৱাইট হৈ গৈছে এতিয়া মই ক্ৰমাটো ইউজ কৰিম সেই ক্ৰমাটো ইউজ কৰাৰ অৰ্থ হৈছে আপোনালোকৰ যিখিনি গ্ৰীণ স্ক্ৰীন আছে যিখিনি নালাগে সেইখিনি এতিয়া গুচাই দিম মই কেনেকৈ গুচাই দিম ইয়াতে চাওক আপুনি ক্ৰমা বুলি আছে এই ক্ৰমাটোত মই ক্লিক কৰি দিম ক্ৰমাটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এই সাৰ্কেলটো যি দেখা পাব এই সাৰ্কেলটো আপোনালোকে ৰাইট সাইডত বা লেফট সাইডত এনেকৈ টানি দি ইয়াতে ৰখাই দিয়ক ৰখাই দি আপোনালোকে এই যি দুডাল আঁচ দেখা পাব সেই আঁচ দুডালো দি আপোনালোকে এই বস্তুটো মিলাই লওক ঠিক আছে এতিয়া মই মিলাই লম হা আপোনালোকে চাব কিমানত মিলাই লোৱাৰ পিছত মোৰ এই বস্তুখিনি গ্ৰীণ স্ক্ৰীনখিনি মোৰ গুচি যায় ঠিক আছে তো এইটো মই লাহে লাহে গুচাই দি আছো ই মোটামুটি 55 মানত মোৰ সম্পূৰ্ণ নোহোৱা হৈ গৈছে তো 55ৰ মই আধা দি দিম ইয়াতে শ্যাডোটো মই আধা লগাই দিম 26 মান লগাই দিলো 26 মান লগাই দি কেনে এতিয়া চাওক ধুনীয়াকৈ এতিয়া চাওক মোৰ পিছফালৰ গ্ৰীণ স্ক্ৰীনখন আছে নেকি দেখাত আছে নেকি চাওক আপোনালোকে য'তে ইচ্ছা ত'তে লগাই দিব পাৰিব এতিয়া চাওক গ্ৰীণ স্ক্ৰীনৰ একো দেখা নাপায় তো এনেকৈ আপোনালোকে ধুনীয়াকৈ এডিটিং কৰি দিব পাৰিব গ্ৰীণ স্ক্ৰীনখন আঁতৰাই কেনে আপোনালোকে ধুনীয়া এটা প্ৰফেশ্যনেল লুকছ আনিব পাৰিব আপোনালোকৰ নিজৰ ভিডিঅ'টোত ঠিক আছে বন্ধুসকল আৰু বহুতখিনি বস্তু আছে মই নেক্সট পাৰ্টত লৈ আহিম আজি যদি গোটেইখিনি বুজাব যাওঁ ভিডিঅ'টো কমচে কম 40-50 মিনিটৰ হৈ যাব ভিডিঅ' এটা এডিটিং কৰালৈকে যদি মই সম্পূৰ্ণ ষ্টেপবিলাক কৈ যাওঁ আপোনালোকৰ ভিডিঅ'টো কমচে কম 40-50 মিনিটৰ হৈ যাব গতিকে মই নেক্সট পাৰ্টত ভিডিঅ' এটা কেনেকৈ এডিটিং কৰিব লাগে মই এই বস্তুটো লৈ আহিম আপোনালোকে কমেন্ট কৰি দিলে ঠিক আছে তো আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যে গ্ৰীণ স্ক্ৰীনৰ সহায়ত আপোনালোকে কেনেকৈ বেকগ্ৰাউণ্ড বিলাক চেঞ্জ কৰিব পাৰে যদি বুজি পাইছে ভিডিঅ' এটা লাইক কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ বন্ধুসকল জয় অসম